প্ৰস্তুতি কেনেকৈ চলি আছে? এনডিএ হিচাপে আমাৰ প্ৰস্তুতি একেবাৰে থুংগত। এনডিএ হিচাপে আমি তিনিওটা দল এজিপি, বিজেপি আৰু ইউপিপিএল হিচাপে আমি মজবুত স্থিতিত আছোঁ। আমাৰ যেনেকৈ এই মুহূৰ্তলৈকে যিখিনি দলীয় কাম কাজ বা আমাৰ এনডিএ হিচাপে যেনেকৈ কাম কাজ, এইটোত আমি একেবাৰে চিয়'ৰ যে আগন্তুক লোকসভা নিৰ্বাচন, সেই নিৰ্বাচন কাৰো পক্ষত নাযায়, বঁটাটো আমাৰ এনডিএ পক্ষত আহিব আৰু আমি তেনেকৈ 70% ভোট শ্বেয়াৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম। আৰু এনেকৈ এনডিএ হিচাপে আমি কোকৰাঝাৰ লোকসভা এই সমষ্টিত আমি জিকি যাম। এজনক এৰি দিছে, এই ক্ষেত্ৰত আপোনালোকে এনডিএ বা দেশৰ প্ৰধানমন্ত্ৰীক কেনেকৈ আশা দিব পাৰে, ইউপিপিএল হিচাপে কেনেকৈ আশা দিব পাৰে? চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই অঞ্চলত 2020 চনৰ এটা শান্তি চুক্তি আমাৰ আন্দোলনকাৰীসকলৰ লগত নিশ্চয় কৰিছিলে। NDFB 4টা ফৈদ আৰু নিখিল বৰা ছাত্ৰ সন্থা। তেখেতে এই অঞ্চলৰ বিষয়ে তেখেত ভালকৈ জানে। এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিব লাগে, এই অঞ্চলৰ উন্নতি ক্ষিপ্ৰত কৰিব লাগে। তাৰ কাৰণে তেখেতে ইয়াৰ শান্তি চুক্তি কৰিছিলে আৰু শান্তি চুক্তি কৰাৰ পিছত আজি এই অঞ্চল শান্তই হ'ল। এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি আমাৰ ভাতৃত্ববোধ, সেইখিনি আজি ভালকৈ গঢ় লৈ উঠিছে আৰু সেইখিনি আমি আগলৈ লৈ যাব লাগে। তো ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ বিষয়ে তেখেত ভালকৈ জানে আৰু কোকৰাঝাৰবাসী ৰাইজ যোৱা 10টা বছৰে যেনেকৈ এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰাখি এই অঞ্চলৰ উন্নতি, এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিব লাগিছিল, কিন্তু যোৱা 10টা বছৰে কোকৰাঝাৰবাসী ৰাইজে সেইখিনি পাবলৈ সক্ষম হোৱা নাছিল। যাৰ কাৰণে আজি বিভেদকামী ৰাজনীতিত কোকৰাঝাৰবাসীয়ে আজি ফল নাযায়। তেখেতসকলে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু ইয়াৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে। তাৰ কাৰণে কোকৰাঝাৰবাসী ৰাইজ আজি প্ৰস্তুত হৈ আছে। অহা 7 মে তাৰিখে নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দিনটোহে যাত অপেক্ষা কৰি আছে। আৰু এনেকৈ NDA হিচাপে আমাৰ যিখিনি আজিৰ তাৰিখতো যিখিনি মজবুত স্থিতি, সেই একে স্থিতি আমি অহা 7 তাৰিখলৈকে আমি সেইটো নিশ্চয় দেখুৱাব পাৰিম। আজি যিখিনি মজবুতি আমাৰ যিখিনি প্ৰসাৰ চলি আছে, এই গোটেইখিনি চাই মেলি আমি চিয়'ৰ যে 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত নিশ্চয়কৈ আমি জিকি যাম। কোকৰাঝাৰত বিশেষকৈ BPFক খুব ষ্ট্ৰং দেখিবলৈ পোৱা গৈছে। আনফালে নৱকৰণীয়া বৰ্তমানৰ সাংসদ নৱকৰণীয়া আহি আছে ষ্ট্ৰং ৰূপত। এই ক্ষেত্ৰত আপুনি কেনেকৈ প্ৰত্যাহ্বান জনাব? চাওক, কোনোবা ষ্ট্ৰং হয় নে দুৰ্বল হয় আমি ক'ব নাযাওঁ, কিন্তু আমি NDA হিচাপে 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা ষ্ট্ৰং নে দুৰ্বল সেইটো আৰু ক'ব লগা সেইটো নাথাকে। সেইকাৰণে আমি চিয়'ৰ যে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ আৰু তেনেকৈ কোকৰাঝাৰ লোকসভা চিটটো আমি NDA হিচাপে জিকিবলৈ গৈ আছোঁ। এই চান্স আজিৰ তাৰিখত নাই, কিয়নো আজি বিভেদগামী ৰাজনীতি কোনেও কৰিব নোখোজে। কাৰণ এটা সময় আছিল য'ত নেকি UPPLৰ চৰকাৰ নাছিলে, তেতিয়া এই অঞ্চলৰ শান্তি নাছিল। এই অঞ্চলৰ মানে দোকান পোহাৰবোৰ সন্ধিয়া 6টা বাজিলে বন্ধ হৈছিলে, কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে ৰাইজ বহুত শান্তিত আছে। ৰাইজৰ মানে সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা নিশ্চয় আহি গৈছে। তাৰ কাৰণে কোনোবা যদি ইয়াত বিভেদগামী এটা ৰাজনীতি কৰিব খোজে, আজিৰ তাৰিখত কোকৰাঝাৰবাসী ৰাইজে সেইখিনি কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, মোৰ দৃঢ় বিশ্বাস। আৰু এনেকৈয়ে তেখেতসকলৰ যিখিনি ৰায়দান ভোটৰ যোগেদি নিশ্চয় সেই প্ৰতিটো তেখেতসকলে দিব, কোকৰাঝাৰবাসীয়ে দিব। আৰু এনেকৈ আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ সক্ষম হ'ম আৰু এনেকৈ আমি NDA হিচাপে আমি কোকৰাঝাৰ চিটটো বা কোকৰাঝাৰ সমষ্টিটো আমি সুকলমে পাৰ কৰিব পাৰিম। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों।
नोंथांमोनाबो नोंथांनि गथ'खौ चापागुरि पेन्सेट सिलाट मार्शेल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सेट सिलाट मार्शेल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। चापागुरि पेन्सेट सिलाट मार्शेल आर्ट्स एकाडेमि।